হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখন চাইছেনে? যিসকলে নাই চোৱা এবাৰ চাব বুলি আশা ৰাখিলোঁ। আৰু বন্ধু বান্ধৱীসকল, ফুট গধূলিত অভিনয় কৰা অনুপ্ৰভা চৰিত্ৰটো আপোনালোকে কেনেকুৱা পাইছে? আৰু অনুপ্ৰভা চৰিত্ৰটো কোনে কৰিছে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিবলৈ পাইছে। আৰু অনুপ্ৰভাৰ সম্পূৰ্ণ পৰিচয়, ঘৰ ক'ত, জন্ম ক'ত হৈছিল, সকলোখিনি জনাম আজিৰ এই ভিডিঅ'টোত। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, অনুপ্ৰভাৰ আচল নাম হৈছে সুনিতা কৌশিক। আৰু সুনিতা কৌশিকক আপোনালোকে কোনে কোনে ভাল পায় এটা লাইক কৰি দিব ভিডিঅ'টোৰ জৰিয়তে, আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অভিনেত্ৰী সুনিতা কৌশিক অসমৰ সুন্দৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম এগৰাকী। সুনিতা কৌশিকৰ ঘৰ হৈছে তেজপুৰৰ ঠেলামৰাত। তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত আছে মাক, দেউতাক আৰু তেওঁ দুগৰাকী ভনীয়েক। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জন্ম তাৰিখ হৈছে 10 জুন। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিকে অসমৰ কেইবাখনো সুন্দৰ সুন্দৰ টিভি চিৰিয়েলত আৰু তেওঁ অজানিতে মনে মনে নামৰ অসমীয়া চিনেমাখনত অভিনয় কৰাও দেখা পাইছোঁ। আৰু তেওঁ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতালৈ। আৰু তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে বৰ্তমান তেওঁ BSc কমপ্লিট কৰিছে বুলি আমি জানিব পাৰিছোঁ। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ তেওঁৰ হাইট আৰু ৱেইটলৈ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক জনাওঁ যে সুনিতা কৌশিকৰ হাইট হৈছে 5.4 আৰু ৱেইট হৈছে 50 kg। জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিকে চিৰিয়েল বা ধাৰাবাহিক আৰু চিনেমাৰ উপৰিও বিভিন্ন অসমীয়া মিউজিক ভিডিঅ'তো অভিনয় কৰিছে। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী সুনিতা কৌশিকৰ বিষয়ে জানি কেনেকুৱা লাগিল আৰু তেওঁৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে তেওঁৰ কাৰণে ভিডিঅ'টোতে লাইক কৰি দিব। আৰু বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। তো আজিলৈ আহিছোঁ, ধন্যবাদ। লগ পাম এটি নতুন ভিডিঅ'।